Hi friends, welcome my sweet home channel. মই লৈ আহিছোঁ এটা নতুন ৰেচিপিটো মই বিয়া হৈহে বনাব শিকিছোঁ এইটো দালি আৰু ব্ৰইলাৰৰ ৰেচিপি। এইটো আমাৰ বিয়া হৈ যেতিয়া জালুকবাৰীত গৈছোঁ তাত প্ৰায় বনোৱা দেখোঁ বহুতকে, সেইটোকে মই অলপ মডিফাই কৰিছোঁ। চাওক কেনেকৈ খাই, কিন্তু খুব ভাল লাগে। চাওক, কেৰাহীত তেল দিলোঁ, এটা পিঁয়াজ কাটি দিলোঁ, ডাঙৰ পিঁয়াজ এটা, পিঁয়াজখিনি পূৰা গোল্ডেন ব্ৰাউন হ'ব লাগিব। মই মানে মডিফাই কৰিছোঁ এইটোৱে যে তাত মানে দেখিছিলোঁ দালিখিনি এক্সট্ৰাকৈ সিজাই লয়, তেজপাত দুটা দিলোঁ, দালিখিনি এক্সট্ৰাকৈ সিজাই লয় আৰু মাংসখিনি এক্সট্ৰাকৈ বনাই লয়। মই কিন্তু দুইটা একেলগে মানে ভাজি বনাইছোঁ, তেতিয়া টেষ্টটো অলপ বেলেগ হয় আৰু তাতে মই ল'ৰাকেইটা আলু খাই ভাল পায় কাৰণে মই আলু দি দিওঁ সিহঁত। এটা বাতিত মই যেতিয়া মই সময় পাওঁ বনাবলৈ তেতিয়া মই এইটো কৰোঁ। এটা বাতিত মানে যেতিয়া মাছ বনালেও বাতিতে নিমখ, হালধি 2 চামুচ, তাতে জিৰা গুড়ি 2 চামুচ, জলকীয়া গুড়ি 2 চামুচ, পাউডাৰ এনেকৈ মিট মছলা দি তেল অকণমান দি ভালকৈ পানী দি মই মিক্স কৰি লওঁ। ইয়াৰ গৰম মছলা দিলোঁ, দালচেনি ইলাচি দিলোঁ। এনেদৰে মিক্স কৰি ল'লে মছলাখিনি এটা বেলেগ টেষ্ট এটা আহে। কিন্তু সদায় নহয়, দৌৰা-দৌৰি সময়ত কৰিব নোৱাৰোঁ, কোনোবা দিনাখন যেতিয়া সময় পাওঁ তেতিয়া কৰোঁ। এয়া আদা নহৰু পেষ্ট দিলোঁ, এতিয়া এই বাতিত মিলাই থোৱা মছলাখিনি গোটেইখিনি মই ইয়াত ঢালি দিলোঁ। অকণমান পানী দি ভালকৈ ভাজি এতিয়া মাংস 300 গ্ৰামমান হ'ব, মাংস দিলোঁ। মাংসখিনি দি ভালকৈ ভাজি লওঁ। এতিয়া ধুই থোৱা দালি আৰু আলুখিনি একেলগে ইয়াতে দি দিম। মচুৰ দালি ব্যৱহাৰ কৰিছোঁ মই। দালি প্ৰায় 1 কাপ জোখৰ দিছোঁ, মানে তেতিয়া দালিখিনি অলপ ঘন হ'ব লাগে, সেইটো হিচাপত দিছোঁ আৰু এইখিনি ভালকৈ ভাজি ঢাকনখন লগাই দি গেছটো অলপ কম কৰি দিছোঁ। এয়া 5 মিনিট পাছত আকৌ চাইছোঁ, পানীখিনি প্ৰায় কমিছে। একেবাৰতে পানী দিয়া নাই, অলপ পানী দি সিজাম, তেতিয়া গোটেইখিনি মাংসৰ মছলাখিনি সোমাব। ফ্ৰেণ্ডছ, আপোনালোকে বনাই খাই চাবচোন, বৰ টেষ্ট লাগে। এতিয়া আৰু অলপ পানী দি সিজিবলৈ ঢাকন মাৰি দিলোঁ। পানীখিনি শুকাই গৈছে, এইবাৰ পূৰা জোখমতে পানী দি দিম। একেবাৰে পাতলো কৰিব নালাগে, একেবাৰে ঘনো কৰিব নালাগে, সেইটো হিচাপত পানীটো দিব লাগে।
বহুত ঘন হ'লেও বেয়া লাগিব খাই আৰু একেবাৰে পাতল হ'লেও ভাল নালাগিব ভালকৈ উতলি গ'লে হৈ যাব এইখিনি পানীখিনি মিলাই দি এতিয়া অলপ সময় ঢাকন মাৰি উতলিব দিম ফ্ৰেণ্ডছ মোৰ ৰেচিপিটো যদি ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব এয়া খাবলৈ ৰেডি হৈ গৈছে আজিলৈ আহোঁ দেই বাই বাই